চাওক এখন কিমান ডাঙৰ পথাৰ, বহুত ডাঙৰ না? বহুত ডাঙৰ দিল্লী পথাৰ। হেল্ল' বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষ একো নাই, কাম নাই, এনেই ঘূৰিব আহিছোঁ দুজনে। ক'ত যাওঁ ক'ত নাযাওঁ তাকে আপোনালোকক দেখাম। কিমান ডাঙৰ পথাৰ। আমি বৰ্তমান আছোঁ মানে এই নগৰপাৰাটো হেকেৰা কি কয় চৰি এই ধূপধাৰাটো নগৰপাৰা যিটা ৰোড আছে তাতে দীঘলী পথাৰত ব্ৰিজ এখনত আছোঁ। ব্ৰিজ এখনৰ ওপৰত এতিয়া মানে খেতি চিজন না, সেইকাৰণে খেতিয়কসকলে এই পথাৰত কাম কৰি আছে। এতিয়াও এই আলি কাটি আছে, আপোনালোকে দেখা পাইছে। এতিয়া যাই আছোঁ, ধূপধাৰা ফালে যাই আছোঁ। এই সিদিনাখন তেল ডিপু যে দেখুৱাইছিলোঁ, আজি তাৰে উদ্বোধন হৈছে, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এইয়া গাড়ী লাগিছে আজিৰ পৰা আৰম্ভ হৈছে তেল দিয়া। আজি অলপ কমতে ডিছকাউণ্ট দিছে তেল। দিয়া নাই, অলপ ডিছকাউণ্ট 5 টকামান ডিছকাউণ্ট দিছে। অলপ বেলেগত যাম আজি, আপোনালোকে দেখাম ক'ত যাওঁ। এতিয়া এইটো ৰাস্তা দি যাম, ক'ত যাওঁ চাই থাকিব। এই ৰাস্তাটো দি যাম, ৰাস্তাটো অলপ বেয়া, সেইটো বাইক যায় গাড়ী যায়, ঠিকেই আছে। গাঁৱৰ মাজে মাজে আহি আছোঁ। গাঁৱৰ ৰাস্তাবিলাক আপোনালোকে জানেই কিমান আশা আছে, লগতে জংঘলো আছে। এদিন হয় ইফালে যায় আৰু পাকা ৰাস্তা এটা পাম, গম পাইছে না? এই দীঘলী হেলো চেগুন গাছ ৰাস্তাৰ পৰা আহি আমি এইটো আৰু পাকা ৰাস্তা পালোঁ। ইফালে নেকি? খালে এই দুইটা ৰাস্তা কি মাছ পাইছা? মাছ পোৱা নাই, বৰ্তাই পোৱা নাই। এইটো ৰাস্তাতে এইখন থান আছে, এইখন থানত বলি পূজা হয়, দুৰ্গা পূজাৰ সময়ত হয়। সিদিব পাৰি নাই, দি যাওঁ। এইখন থান, এইখনত দুৰ্গা পূজাৰ সময়ত ডাঙৰ বলি পূজা হয়। আমাক খেলা দিবি আহি আছো ৰ। এইখিনি জেগাতে ডাঙৰ বলি পূজা হয়, বনবাসী মন্দিৰ। এইটো ট্ৰেইন ৰাস্তা আগত, পিনে ৰাস্তাৰ কাম হৈ আছে। মানে এই ৰাস্তাটা ইফালে দি হ'ব, মেইন ৰাস্তাটা ইফালে আছে। যাব পাৰিব এদি নৰা পাৰি ষ্টেচনলৈকে চেৰিকেইটা যে আছে কেনেকৈ পাৰ কৰি আহি ট্ৰেইন গেট পালোঁ, কিন্তু ট্ৰেইন আহিব কিন্তু গেটটা খেলাইছে, অলপ টাইম ৰখিব লাগিব। ইয়াতে ৰেলত ক্ৰচিং। বৰ্তমান আমাৰ ইফালে গোটেই কাৰেণ্টটোৱে চলি আছিল গিলা, সেয়া কাৰেণ্ট লগাইছে। বকল লগি আছে বঙাইগাঁৱৰ পৰা বকল লগি। এইটো ৰাস্তা দি যাম, যাই হেনে ট্ৰেইন ষ্টেচন পাম, তাৰলৈকে যাই আছোঁ। এইটো ৰাস্তা অলপ বেয়া, একেবাৰে বেয়া হৈছে ৰাস্তাটা। এই ৰাস্তাটা হৈছে বহুত ভাল কৰিব লাগে। চৰকাৰে কি কৰে, আমাৰ গাড়ী ফাঁচি গৈছে। মানে আমাৰ ইয়াতে ধৰ ট্ৰেইনত উঠিব লাগিলে, ট্ৰেইনত আহিব লাগিলে গাঁৱৰ মাজে মাজে আহিব লাগে, তাতে পায় এনেকৈ ধূপধাৰাতেও আহিব পাৰি। আমি এনেই ভিতৰে আহিছোঁ। কথা হিচাপে কিন্তু ৰাস্তাটো ডেভেলপ হ'ব লাগিছিল। ৰাস্তা ষ্টেচনটা পালোঁৱে। আমি আহি এতিয়া ট্ৰেইন ষ্টেচন পালোঁ।
ট্ৰেইন ষ্টেচনত কাম চলি আছে। ট্ৰেইন ষ্টেচনত বহুত এখন সৰুকে ফুলৰ বাগিচা আছে, ভাল লাগিছে। ভালে বনাইছে বাগিচাখন, লাহে লাহে ডেভেলপ হৈ আছে। আমি বৰ্তমান উপস্থিত আছোঁ ধৰা ট্ৰেইন ষ্টেচনত। এতিয়া আপোনালোকে চাওক অলপ ট্ৰেইন ষ্টেচনটো। আৰু এতিয়া ভাইটি আছে, ইহঁতে এনেই ঘূৰিব আহিছে। ক'ত ঘৰ বুলি ক'লে? ধূপধাৰা। আৰু চাই লওক সিফালে আৰু দুটা লাইন হৈ আছে। ট্ৰেইন অহা নাই এতিয়ালৈকে, এইবিলাক যাত্ৰী আহিছে। আমি আহি এতিয়া ট্ৰেইন ষ্টেচন পাইছোঁ, তাতে এনেই বহি আছোঁ ট্ৰেইন ষ্টেচনত। এই ভাইটি এজন আছে, ভাইটি একবাৰ হাই কৰি দিয়া। আৰু আছে ভাইটি দুজনমান দেখাই আছোঁ কেমেৰা দি। ট্ৰেইন ষ্টেচনত আপোনালোকে চাওক, এইকেইজন ভাইটি লগ পালোঁ। ইয়াতে এজন আছে, এইটো চাদ্দাম দা, বহাৰ মচনে বেলেগ। ট্ৰেইন ষ্টেচনটো খালী হৈ আছে এতিয়া, মানুহ নাই, ট্ৰেইনো এৰা নাই। কাম চলি আছে ট্ৰেইন ষ্টেচনত, সিফালে আৰু বনাই আছে। A few moments later. বন্ধুসকল ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু মোবাইলত চাৰ্জো নাই, সেইকাৰণে আজি ভিডিঅ'টো ইমানতে অন্ত পেলাম বুলি ভাবিছোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চেনেলটো কৰি দিব। আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব। আৰু ইমান বিশেষ নাজানো, সৰু সুৰা ইউটিউবাৰটো, সৰু সুৰা ইউটিউবাৰ আপোনালোকৰ সঁহাৰি পালে ভাল হ'ব, ডাঙৰো হ'ব, আৰু ভাল ভাল ভিডিঅ' বনাই থাকিম। ধন্যবাদ। ধন্যবাদ। জয় আই অসম। জয় আই অসম।